সঁচাকৈ ছোৱালী লক্ষীস্বৰূপা। এখন চহৰত বিৰাজ নামৰ এজন ল'ৰা আৰু প্ৰিয়া নামৰ এজনী ছোৱালী আছিল। দুয়োজনে ইজনে সিজনক বহুত ভাল পাইছিল। দুয়োৰে মাজত আছিল অপৰিসীম প্ৰেম আৰু ভালপোৱা। এদিন দুয়োৰে বিয়া হৈছিল। এতিয়া দুয়ো একেলগে এটা ঘৰত থাকিবলৈ ল'লে। বিয়াৰ পিছত তেওঁলোকে সিদ্ধান্ত ল'লে যে তেওঁলোকৰ ঘৰৰ কোনোবা আহিলেও দুৱাৰখন খুলি নিদিয়ে। কিছুদিনৰ পাছত ল'ৰাটোৰ মাক আৰু দেউতাক সিহঁতৰ ঘৰলৈ আহিল। সিহঁত আহি বাহিৰৰ পৰা মাত দিলে আৰু বহু সময় বাহিৰত থিয় হৈ থাকিল। কিন্তু বিৰাজ আৰু প্ৰিয়াই দুৱাৰখন খুলি নিদিলে। পিছত সিহঁতৰ মাক দেউতাক উভতি গ'ল। কিছুদিন পিছত ছোৱালীজনীৰ মাক দেউতাক আহিল। সিহঁতেও দুৱাৰমুখত থিয় হৈ বিৰাজ আৰু প্ৰিয়াক মাতিলে। প্ৰথমতে ছোৱালীজনীয়ে দুৱাৰ খোলা নাছিল যদিও বেছি সময় অপেক্ষা নকৰি পিছত তাই দুৱাৰখন খুলি দিয়ে আৰু মাক দেউতাকক সেৱা শুশ্ৰূষা কৰে। এদিন প্ৰিয়া গৰ্ভৱতী হ'ল আৰু জন্ম দিলে এটি সুন্দৰ পুত্ৰ। তাৰ জন্মত দেউতাকে একো নকৰিলে, মাথো চাই থাকিল। কেইবছৰমান পিছত প্ৰিয়া পুনৰ গৰ্ভৱতী হৈ জন্ম দিলে এটি সুন্দৰী কন্যা সন্তান। এইবাৰ দেউতাকে কন্যাক অতি ধুমধামেৰে আদৰি লৈছিল আৰু গোটেই গাঁওখনতে মিঠাই বিতৰণ কৰিছিল। সেই কথাত প্ৰিয়াৰ বৰ খং উঠিল আৰু বিৰাজৰ লগত কাজিয়া কৰিবলৈ ধৰিলে। তাই ক'লে, মোৰ ল'ৰাটো জন্ম হোৱাৰ পিছত মই আপোনাৰ কোনো উৎসাহ নেদেখিলোঁ, কিন্তু এইবাৰ দেখিছোঁ আপোনাৰ উৎসাহৰ সীমা নাই। আপুনি যে ল'ৰাটোক আদৰি লোৱা নাছিল, ল'ৰাটোৱে কি ভুল কৰিলে? বিৰাজে হাঁহি এটা মাৰি উত্তৰ দিলে, মোক দুৱাৰ খুলি দিয়া ছোৱালী লাগে। মাক দেউতাক আহিলেও দুৱাৰ নখোলা ল'ৰা মই নিবিচাৰোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, পুত্ৰই যিয়েই নকৰক কিয়, মাক দেউতাকৰ বাবে ছোৱালীতকৈ ডাঙৰ একো হ'ব নোৱাৰে। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।